চাকালাকা বম হেল্ল' ফ্ৰেণ্ডছ, মই দীপেন আৰু আপোনালোকে চাই আছে দীপেন দা অল চেনেল। তো আমি মানে এফালে গৈ আছোঁ আৰু আজি 1 জানুৱাৰী, তাৰ কাৰণ মানে এফালে ফুৰিবলৈ গৈ আছোঁ। তো দেখুৱাই যাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু হেপী নিউ ইয়াৰ্ছ। তো চাই থাকক। তো গাইছ, তো ফাইনেলি নাটনি পাহাৰ আহি গ'লোঁ আৰু তো যিমান পাৰোঁ দেখিব যাম। তো চাই থাকিব। মই প্ৰথম আহিছোঁ আৰু মানে উঠি আছোঁ পাহাৰৰ ওপৰত। কিমান যাব লাগে মই নাজানো, যিমান পাৰোঁ দেখিবলৈ চেষ্টা কৰিম। বহুত কষ্ট হৈছে, কষ্টৰে উঠি আছোঁ। তো গাইছ, তো আমি ফাইনেলি আহিলোঁ নাকাটিৰ বনাইছে ধাবাখন আৰু ইফালে লেখা আছে আমি বনৰীয়া বুলি। তো ইফালে দোকান আছে এখন আৰু এইটো হৈছে চাংঘৰ। তো চাই থাকিব। তো ফাইনেলি আহে হাছানৰ ভাইক লগ পালোঁ আৰু আই বুটনৰ লিংক থাকিব। তো গৈ কিনে চাব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো গাইছ, তো ফাইনেলি আহি পালোঁ নাকাটিৰ মেইন ঘৰত আৰু ইয়াৰ পৰিৱেশ অলপ দেখুৱাই আছোঁ। তো কেনেকৈ চাই থাকিব। তো গাইছ, তো আজিৰ ভিডিঅ'টো ইমানে আৰু বেছি দীঘলীয়া নকৰোঁ। তো যিমান পাৰোঁ দেখুৱালোঁ। তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়াহে মই নতুন নতুন নটিফিকেশ্যনবিলাক পাই থাকিব। তো পুনৰ নেক্সট ভিডিঅ' লগ পাম। বাই বাই।